কি হৈছিল ঘটনাটো কওকচোন। আমি বাগানত কাম কৰি আছিলোঁ। কাম কৰাৰ সময়ত তাৰ খবৰ পালোঁ। খবৰ পাই ইয়াত আহিলোঁ চাইকেল লৈ দৌৰা-দৌৰি আহি দেখিছোঁ যে মানুহ জমা হৈ আছে। পুলৰ তলত ডেড বডি এটা আছে। সেইটো আৰু চাই আৰু বাগানৰ মেনেজমেণ্টৰ খবৰ দিছে, থানাত খবৰ জনালে। আকৌ আমাৰ গাড়ী চাড়ী যোগাৰ চোৱাৰ কৰি এইবিলাক এতিয়া পুলিচো আহিছে আৰু ডেড বডিটো আৰু নিয়াৰ ব্যৱস্থা কৰিছে। এনে ক'ৰ হয় চিনাক্ত হৈছে? সেনেকৈ এতিয়ালৈকেতো চিনি নাই পোৱা আমি। চিনি নাই পোৱা। জেগাটো কোনডোখৰ এৰিয়া হয়? এইটো মেকিপুৰে বুলি কয়। মেকিপুৰ কি লাইন? লাইন নহয়, এইটো মেকিপুৰ আপোনাৰ মেইন ৰোড হয়। কি হৈছিল ঘটনাটো কওকচোন। আমি বাগানত কাম কৰি আছিলোঁ। কাম কৰাৰ সময়ত তাৰ খবৰ পালোঁ। খবৰ পাই ইয়াত আহিলোঁ চাইকেল লৈ দৌৰা-দৌৰি আহি দেখিছোঁ যে মানুহ জমা হৈ আছে। পুলৰ তলত ডেড বডি এটা আছে। সেইটো আৰু চাই আৰু বাগানৰ মেনেজমেণ্টৰ খবৰ দিছে, থানাত খবৰ জনালে। আকৌ আমাৰ গাড়ী চাড়ী যোগাৰ চোৱাৰ কৰি এইবিলাক এতিয়া পুলিচো আহিছে আৰু ডেড বডিটো আৰু নিয়াৰ ব্যৱস্থা কৰিছে। এনে ক'ৰ হয় চিনাক্ত হৈছে? সেনেকৈ এতিয়ালৈকেতো চিনি নাই পোৱা আমি। চিনি নাই পোৱা। জেগাটো কোনডোখৰ এৰিয়া হয়? এইটো মেকিপুৰে বুলি কয়। মেকিপুৰ কি লাইন? লাইন নহয়, এইটো মেকিপুৰ আপোনাৰ মেইন ৰোড হয়।